কবিতাৰ শিৰোনাম মমতাৰ অন্তিম ঠিকনা। কবি হেমন্ত শ্যাম, আবৃত্তি অনামিকা শইকীয়া। মমতাৰ অন্তিম ঠিকনা। তোৰে মোৰে চিনাকি আজিৰে নহয়, তোৰে মোৰে চিনাকি আজিৰে নহয়। 10 মাহ 10 দিন আগৰে কোনেও কাকো নেদেখোতে, প্ৰথম দিনৰ পুৱাতে পৃথিৱীত চকু মেলোতে তোৰ বাবে সকলো অচিনাকি, ময়েই মাথো তোৰ পুৰণা চিনাকি। ফেকুৰি ফেকুৰি কৈ ঠেৰেঙা লাগি কান্দোতে প্ৰসৱৰ বেদনাক পাহৰিলোঁ তোৰ মুখনি চোৱাৰ হেঁপাহতে। ল'ৰালি কালতে নৰিয়াত পৰোঁতে তই যে মাত মোক বাৰে বাৰে, আই অ' আই, তোৰ জানো আজি অকণো মনত নাই? কপালতে মোৰ হাতৰ আঙুলিবোৰ বুলাই দিওঁতে তোৰ চকুলো নিগৰিছিল আবেগতে। দূৰণিৰ কোলাহলৰ শব্দই মোক বুকু কঁপাই, বোপাই দেখোন ঘৰত নাই। ক্ৰমে ক্ৰমে বাঢ়ি অহা কোলাহলৰ শব্দই বুকুখনত বৰকৈ কোবাই, বোপাই দেখোন এতিয়ালৈকে নাই। আজি মই কিয় তোৰ নহয় আপোন, যদিও বা তোক লৈ দেখিছিলোঁ সপোন। সপোনবোৰ মোৰ ভাগি গ'ল টুকুৰা টুকুৰ, নিজেই সপোন ৰচিব পৰা হলি। নতুনক পাই পুৰণিক পাহৰিলি, বাস্তৱক ফাঁকি মাৰি মৰিচিকা সাগৰত মানিক বিচাৰি, অতদিনে সযতনে ৰাখি থোৱা বিবেকক আজি নিজ গৃহিণীৰ ওচৰতেই বেচিলি। পিছলৈ উভতি চোৱাৰ অৱকাশ আজি তোৰ নাই। মোৰো আজি বৃদ্ধাশ্ৰমৰ বাদে বিকল্প যে একো নাই।